হাই এভৰিৱান, মোৰ পেজত নতুন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱাৰ পৰাই। আৰু এইফালে ৰাতিপুৱা মই গা পা ধুই 10টা মানতহে বাহিৰলৈ ওলাইছোঁ দেই, যিহেতু ইমানে বৰষুণ ৰাতিপুৱাৰ পৰা মানে কেনিও ওলাব নোৱাৰা হৈছোঁ। আৰু মই 10টা মানত এয়া গাখীৰ আনিবলৈ বুলি আহিছোঁ ববৌহঁতৰ ঘৰৰ পৰাই। আৰু এইফালে মই গাখীৰ লৈ এতিয়া ঘৰলৈ গৈ আছোঁ। আৰু আজিকালি বোলে স্কুলবোৰ 7টাৰ পৰা আৰম্ভ হয় আৰু 10টা বজাত ছুটিয়ে হয়। আৰু ল'ৰা ছোৱালীবোৰ আহিলেই ইমান বৰষুণত কেনেকৈ গ'ল ৰাতিপুৱা সময়ত নাজানো আৰু এতিয়া মই গাখীৰ আনি ঘৰ পাই গ'লোহি। আৰু ৰাতি মানে একদম ধামকৈ কিবা এটা পৰিলে বুলি মই তাকে চাব আহিছোঁ, যিহেতু বৰষুণ দি আছিলে ওলাব পৰা নাই। আৰু এইফালে চাওকচোন কিমান ডাঙৰ কলগছ এজোপা পৰি আছে, কলো লাগি আছিলে দেই, কিন্তু কলকেইটা খাবলৈ নাপালোঁ। আৰু এইফালে বাপেকে খাইছে চিপছ, ছোৱালীয়ে খাইছে বিস্কুট, দুইটাই মানে কাজিয়া লাগি পূৰা খাই আছে। আৰু এইফালেতো ৰুমৰ অৱস্থা নাই ন, ৰুমটো চফা কৰিবই লাগিব। বিচনা এতিয়া বৰ্তমান মোৰ 3খন পাৰিবলগীয়া হয়, কাৰণ বিচনা 2খন আৰু মাটিটো ঢালাই গৈ লৈছোঁ, যিহেতু কলিজা বিচনাত থাকিলে পৰে, সেইকাৰণে মানে তলতে তুলি পাৰি দিলোঁ আৰু তাই খেলিবৰ কাৰণে। আৰু তাই শুলে মানেহে মই বিচনা তেনেকৈ শুৱাই দিওঁ। আৰু আঁঠুৱাটো গোটেইটো খুলি দিয়া নাই, তাই যিহেতু শুলে মানে আকৌ আঁঠুৱা দৰকাৰ হ'ব তৰি দিবলৈ পটককৈ, সেইকাৰণে মই আঁঠুৱাটো এনেকৈয়ে থৈ দিছোঁ। আৰু এতিয়া মই ধুনীয়াকৈ বিচনাবোৰ পাৰি লওঁ। আৰু এইফালে দিছেনে বাপেকে জীয়েকে খায়ে আছে, দেখিছেনে কিমান যে নাখায় আৰু দেই দুইটাই। আৰু এইফালে আকৌ এখনো বিচনা পাৰি লৈছোঁ, দুইটা চফা কৰি লৈছোঁ। আৰু